ঐ বিহুৰে বিৰিণা পাতে সমনি ঐ বিহুৰে বিৰিণা ঐ বিহু থাকিবানে বিহুকে বিনাবা ঐ বিহু গ'লে বিনাবা পোনপ্ৰথমে সকলোকে বহাগ বিহুৰ বহুত শুভেচ্ছা জনাই মোৰ অন্য এটি ভিডিঅ' আজি আৰম্ভ কৰিছোঁ। আৰু আজি হৈছে গৰু বিহু। এয়া ৰাতিপুৱাৰ দৃশ্য। আৰু আমি ইয়াত জেতুকা পাত ছিঙি আছোঁ। জেতুকা লগাবলৈ চুলিটো লগাম আৰু হাততো লগাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু এয়া মায়ে মাহ হালধি সানি আছে। অলপ পিছতে এখেতে গৰু গা ধুৱাই দিব। মায়ে মাহ হালধি সানি দিছে। আৰু এয়া মই সানিছোঁ জেতুকা। এওঁক জেতুকা সানি দিছোঁ চুলিত অলপমান ৰং কৰিবলৈ। আৰু ময়ো সানিম, এখেতৰ আগতে সানি লৈছোঁ। আৰু এয়া সন্ধিয়া আমাৰ দেহাজনীয়ে বিহু নাচিব যাব মন কৰিছিলে, মানে ঢোলৰ মাত শুনি একেবাৰে চবকে যোৱা দেখি পিন্ধি তাইকো মানে যাওঁ লাগি আছে। সেইকাৰণে মই তাইকো লৈ গ'লোঁ। দুখনমানত এনেকৈ ঘূৰাই দিলোঁ আৰু তাইৰ মনটো বহুত ফূৰ্তি লাগিছে। আৰু এনেকৈ তাই ভাল পাইছে, দেখিছেনে কেনেকৈ ঘূৰি আছে। তাই মানে এইবাৰ প্ৰথম বিহু ন, তাতে তাই বহুত ফূৰ্তি লাগিছে। আৰু অকণমানি নাচনী এইবছৰৰ পৰা যাব পাৰি বাৰু। এয়া আমাৰ ঘৰৰ প্ৰথম হুঁচৰি। আমি দুইজনীয়ে মাক জীয়েক আশীৰ্বাদ লৈছোঁ আৰু ভালকৈ আশীৰ্বাদ এটা দিব কৈছোঁ আমাৰ দেহাজনীক। আৰু অকণমানিকেইটাই ধুনীয়াকৈ আশীৰ্বাদ দিছে বাৰু। আৰু আমাৰ দেহাই খুব চাই আছে সকলোকে, কি হৈছে তাই কি বুজি পাইছে তাইহে জানে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।